খবৰ নিশ্চয় ভাল এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ যিহেতু ঘৰৰ পৰা ওলাই আহোঁতে অকণমান দেৰি হ'ল। চ' আমি যাম আজি খাৰুপেটীয়া, টংলা, কলাইগাঁও, মঙলদৈ। শনিবাৰে মানে বন্ধ থাকে, খাৰুপেটীয়া খোলা আছে। চ' ভাবিছোঁ খাৰুপেটীয়াত গৈ অলপমান কিবা মাৰ্কেট কৰি লৈ আহোঁ, কিবা অলপ কাপোৰো ল'ব লগা আছে। চ' দেৰিও হৈ গ'ল, বেছি দেৰি নকৰোঁ, অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে। খুব বেছি ভাল হ'ব গৈ আছে আৰু কি লওঁ কি নলওঁ আপোনালোকক গোটেইখিনি দেখাই আছোঁ। কি খাওঁ কি কৰিম গোটেই দিনটোত আজি গোটেইখিনি আপোনালোকক দেখাম। চ' বলক ভিডিঅ' আমি এতিয়া গৈ আছোঁ, পূৰা চশমা মাৰি পূৰা লেভেলত গৈ আছোঁ আমি আৰু গৈ থাকিম আৰু ভাল যদি আমি দেখা পাওঁ আপোনালোকক দেখাব চেষ্টা কৰিম। अभी मजा आएगा ना भिड़ो। ধুপি ধুপি তৰালি ফুৰা এটি মন আমি আহি পালোঁ টাংলি চাৰিআলি। উন্মাদ হৈ বিচৰণ গানৰে ৰঞ্জন আধুৰণ বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং সাঁতুৰি পাৰি হ'বলে যে মন। ফাইনেলি আহি পালোঁ ট্ৰেন্সত। চ' ফাৰ্ষ্ট ইয়াতে সোমাওঁ, বলক ভিতৰত যাই চাওঁ কি ল'ব পাৰি, ভাল বস্তু কিবা আছে যদি। তো গাইজ আমি ট্ৰেন্সৰ পৰা কিবা কিবি অলপ ল'লোঁ আৰু এতিয়া যাম বিশালৰ পৰা আৰু অলপ কিবা ল'ম। তো বলক বিশালত যাই যাওঁ। চ' গাইজ এয়া হৈছে বিশাল। ইয়াৰ পৰা অলপ কিবা কিবি লওঁ আমি, যি আছে ভাল বস্তু যি পাম আজি তাকেই ল'ম, মানে যিটো ভাল লাগে সেইটোৱে ল'ম। পূৰা টাৰ্গেট কৰি আহিছোঁ আমি। এইটো ল'বি নেকি? হা, বেয়া লগা নাই বস্তুটো, ভেলভেট টাইপৰ আৰু। বহুত বছৰ বাপৰে বাপ। তো গাইছ এইটো ল'লোঁ, এইটো পাকঘৰত থৈ দিম। ধুনীয়াকৈ মাক দিয়াৰ লগে লগে খুব ভাল পাব। ইয়াতে মিঠাতেল ৰাখিবৰ কাৰণে ভাল হ'ব আৰু বটল এটা ল'ব প্লাছ আৰু চাই আছোঁ আৰু কি আছে ভাল বস্তু, চব লৈ যাম আৰু। তো গাইছ অলৰেডি হ'লে প্ৰায় ভালেখিনি কিবা কিবি ল'লোঁ। তো আৰু কিবা এটা বিচাৰি আছোঁ, টি চাৰ্ট, ভাল টি চাৰ্ট এটা পালে লৈ পেলাই ঘৰৰ ফালে যাই থাকিম আৰু এতিয়া। গাইজ আপোনালোকৰ যদি পাণ খাব মন আছে, একদম পাণৰ যদি সোৱাদটো ল'ব বিচাৰে, তো ফাই পাণ বনাই এইটো লাভলি হোটেলৰ লগত এখন পাণৰ দোকান আছে, আপোনালোকে আহি খাব পাৰে, একদম খুব ধুনীয়া আৰু। তো গাইজ বঢ়িয়াকৈ পাণটো খাই আমি ওলাই আহিলোঁ আৰু এতিয়া ঘৰত গৈ আছোঁ। চ' আহি ভাল লাগিল, মাৰ্কেটখিনি কৰিলোঁ, কিবা কিবি খালোঁ আৰু বঢ়িয়াকৈ পাণটো খাই আমি এতিয়া ঘৰলৈ যাই আছোঁ। চ' ব্লগটো ইমানখিনিয়ে আছিলে। যদি চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু নেক্সট ব্লগত আপোনালোকক লগ পাই আছোঁ। চ' বাই বাই।